হেল্ল' নমস্কাৰ আসসালামু আলাইকুম। আজি মই আপোনাক 5-6 বছৰীয়া ছোৱালীৰ কাৰণে ঘাৰাৰা বনোৱা দেখুৱাম। মই ঘাৰাৰাটোৰ লেন্থ 21, ৱেষ্ট 21, হিপ 23, ক্ৰচ 9, লেন্থৰ লগত মই 2+ কৰিলোঁ। এইটো মই ইলাষ্টিক লগাম। 23 পৰা মই 11 মাইনাছ কৰিছোঁ। তাৰপিছত 12 থাকিলে 12ক মই 3ৰে ডিভাইড কৰি 4 পালোঁ। গতিকে মই 3টা পাৰ্ট 4-4কৈ কাটিব লাগিব। এতিয়া প্ৰথমে মই লেন্থটো 11 ইঞ্চ কাটিম। প্ৰথমে মই ওপৰ চাইডটো সমান কৰি ল'লোঁ, সমানকৈ কাটি ল'লোঁ। কাপোৰখন 4 কৰি থোৱা আছে। এতিয়া মই প্ৰথমে লেন্থ ল'ম, লেন্থ 11 ইঞ্চ। 11 ইঞ্চ লেন্থ লোৱাৰ পাছত মই চিধাকৈ আঁচ পাৰি দিম। তাৰপিছত মোৰ ক্ৰচ আছিল 9, মই আগতে ক্ৰচটো ল'ম, 9ত দিলোঁ। হিপ আছিল 23, 4 ডিভাইড কৰিব লাগিব। এতিয়া ৱেষ্টটো ঠিক তেনেকৈ মই 4ৰে ডিভাইড কৰিম। ডিভাইড কৰি মই জোখটো ওপৰৰ ফালে লৈ ল'ম। এতিয়া মই আঁচ এডাল পাৰি পইণ্ট দুটা জইন কৰি ল'ম। যিহেতু ইলাষ্টিক দিম, সেয়েহে মই 2.5 ইঞ্চ বেছিকৈ ল'ম। 2.5 ইঞ্চ বেছিকৈ ল'লোঁ, মানে আল্টিমেটলি 2.5 ইঞ্চকৈ হ'লে 10 ইঞ্চ হৈ যাব, বেছিকৈ ল'লোঁ। তাৰপিছত ক্ৰচৰ এৰিয়াত মই 2 ইঞ্চ বঢ়াই দিলোঁ। তাৰপিছত মই শ্বেপ এটা কৰি দিলোঁ, ক্ৰচ এৰিয়াৰ শ্বেপ এটা কৰি দিলোঁ। ঠিক তেনেকৈ মই ইটোতো পইণ্ট জইন কৰি দিলোঁ। জইন কৰি মই এইখিনি কাটি দিলোঁ। এইটো কটা হৈ গ'ল মোৰ। এতিয়া মই 4 ইঞ্চকৈ লেন্থ লোৱা টুকুৰাকেইটা কাটিম। প্ৰথমে মই কাপোৰখন সমানকৈ কাটি ল'ম। এয়া চাওক 4 ইঞ্চকৈ মই লেন্থ কাটিম। মই 0.5 ইঞ্চ চিলনি ৰাখি 4.5 ইঞ্চকৈ কাটিম। দীঘলটো আপোনালোক 4.5 ইঞ্চ ল'ব, কিন্তু বহলটো আপোনালোকে যিমান লয় ল'ব পাৰে। যিমান বহল বেছিকৈ ল'ব সিমান ফ্লেয়াৰ হ'ব, মানে কুচটো বেছি হ'ব। এনেকৈ 4.5 ইঞ্চকৈ 3টা টুকুৰা কাটিম। এখন ভৰিৰ কাৰণে আৰু এখন ভৰিৰ কাৰণে 3টা, মানে 6টা টুকুৰা মই কাটিম। ফ'ৰ ইঞ্চকৈ কটা কাপোৰকেইটাৰ প্ৰথমটো অলপ সৰু হ'ব, তাৰ ছেকেণ্ডটো অকণমান তাতকৈ দীঘল হ'ব প্ৰথমটোতকৈ, আৰু থাৰ্ডটো ছেকেণ্ডটোতকৈ অলপ দীঘল হ'ব। মানে ঘাৰাৰাটো সাধাৰণতে কুচি থাকে, কঁকালৰ পৰা আঁঠুৰ ওপৰলৈকে টাইট থাকে, ফিটিং থাকে, আৰু বাকী আঁঠুৰ ওপৰৰ পৰা মানে অলপ ওপৰৰ পৰা ফ্লেয়াৰ আহি যায়, কুচ দিয়া থাকে, ফ্লেয়াৰ আহি যায়। আপোনালোকে কাপোৰখন যিমান বহল ৰাখিব সিমান কুচ আহিব, যিমান প্লেট বহিব সিমান ফ্লেয়াৰটো বেছিকৈ হ'ব। এয়া চাওক মোৰ
থাৰ্ড, ছেকেণ্ড আৰু ফাৰ্ষ্ট এনেকৈ এটা সৰু, এটা ডাঙৰ, তাতকৈ এটা ডাঙৰ। এতিয়া মই প্ৰথম যোনটো চবতছে সৰু কাপোৰ আছিলে সেইটো আঁঠুলৈকে কটা এই ক্ৰচ এৰিয়াৰ তলৰ পৰা মই সৰু সৰুকৈ প্লেট দি যাম। এনেকৈ সৰু সৰুকৈ প্লেট দি যাম। এয়া চাওক মোৰ প্লেট দিয়া হৈ গ'ল। প্লেট দিয়াৰ পাছত মই এইটো চাপ চিলাই এটা মাৰিম। এনেকৈ ওপৰেদি এটা চিলাই মাৰি দিম, এইটোক চাপ চিলাই বুলি কয়। এনেকৈ চাপ চিলাই মাৰি দিম। চাৰ্টটো দেখিবলৈ বহুত ধুনীয়া লাগে আৰু পিন্ধিবলৈও ভাল লাগে। আপোনালোকে এনেকৈ চিলাই চাব। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক যদি নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক চাপ চিলাই দিলোঁ মই। এতিয়া মই ছেকেণ্ড পাৰ্টটো এনেকৈ কুচি দি আকৌ মই চাপ চিলাই মাৰিম। তাৰপিছত মই এনেকৈ থাৰ্ড চিলাই দি আকৌ চাপ চিলাই দিম। এয়া চাওক মোৰ গোটেইকেইটা চিলোৱা হৈ গ'ল। দুখন ভৰিৰে মোৰ চিলোৱা হৈ গ'ল। এতিয়া মই ক্ৰচ এৰিয়া দুটা জইন কৰি দিম। এইটো ক্ৰচ এৰিয়া বুলি কয়। এইটো এনেকৈ এইফালে জইন কৰি দিম আৰু এইটো এনেকৈ জইন কৰি দিম। এয়া চাওক মোৰ ক্ৰচ এৰিয়া জইন কৰি মই তলৰ পাৰ্টটো চিলাই মাৰি ল'লোঁ। এতিয়া মই ভৰি দুখন জইন কৰিম এনেকৈ। এইটোত মই চিলাই মাৰি দিম এনেকৈ। এয়া চাওক চিলাই হৈ গ'ল। এতিয়া মই ইলাষ্টিকৰ 2 ইঞ্চ ৰাখিছিলোঁ, 2 ইঞ্চ চিলাই দিম মই। চিলাই মই ইলাষ্টিক লগাই দিম। ইলাষ্টিক লগাই দিয়াৰ পাছত এইটো ঘাৰাৰা পেণ্ট ৰেডি হৈ যাব। এয়া চাওক মই ইলাষ্টিক লগালোঁ আৰু মোৰ ঘাৰাৰা পেণ্ট ৰেডি। এয়া চাওক ঘাৰাৰা পেণ্ট দেখিবলৈ বহুত ধুনীয়া হৈছে। মোৰ মডেল হৈছে নাইৰা আহমেদ। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।